নমস্কাৰ বন্ধুসকল। আমি এতিয়া আজি ভাত খাবলৈ লৈছো। এয়া ব্ৰইলাৰ মাংস আৰু শিঙৰা মাছৰ ফ্ৰাই। তোমাৰ এইটো বন্ধুসকল, এতিয়া আৰম্ভ কৰো। ঢালি ললো, তাৰপৰা সানিম। এতিয়া আমি খাওঁ। বন্ধুসকল, এতিয়া আৰম্ভ কৰো খাবলৈ। আপোনালোকে খালেনে বাৰু? নাই খোৱা যদি আপোনালোকক খাই লওক। জ্বলা, মাংস জ্বলা হৈছে। জ্বলা আছে যদিও খাই ভাল লাগিছে। তোমাক জলকীয়া নাই দিয়া, তোমাক জ্বলা নাই দিয়া তোমাৰ মাংসত। মাংস বহুত জ্বলা হৈছে মাংসত, খাই ভাল লাগিছে।
আজি বতৰটো ঠাণ্ডা, এনেকুৱা বতৰত জ্বলা মাংস খাই ভাল লাগে, হয় নহয় দা? বহুত জ্বলা, খাই ভাল লাগিছে। বন্ধুসকল, এই আমাৰ দিখৌ নৈ লিঠা মাছ আনি দিছিলো, বতৰটো ঠাণ্ডা হোৱাৰ কাৰণে আজি মাংসকে বনাই খাবলগীয়া হৈছে। ৰাতিলৈ খাবলৈ থৈছো আৰু লিঠা মাছ খাই খুব ভাল লাগে, দিখৌ মাছ। ইয়াৰো ভিডিঅ' এটা দেখাম বাৰু লিঠা মাছ খোৱা আপোনালোকক। মাংস খাই মজা লাগে ন, টেষ্টি। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।